কি হল মিঠু ধুনিয়া কাম কৰি আছে আৰু তই এতিয়ালৈ বাচনে ধুই আছ ভাঙি দে সব ভাঙি পেলাই দে কাম কৰাটো একো ঢঙে নাই তোৰ কি হলনো এই পুৱাই পুৱাই ইমানকে কিয় চিঞৰিছা হল কিনো তাৰ ওপৰত ইমান যে চিঞৰি আছা এই আলক আহি পালে ভাল ছোৱালীজনীৰ ভাল দেউতাকজন ডাঙৰ ছোৱালীজনীৰটো একো ভুলে দেখি নোপোৱা তুমি যদি ইমানে মৰম তাইৰ প্ৰতি তেন্তে তাইৰ মাক ঢুকোৱাৰ পাছত মোক কিয় বিয়া পাতে নিচিনা ইস তুমি কি কৈ আছা এইবোৰ মনে মনে থাকাচোন সেই ৰাতিপুৱা ৰাতিপুৱা ইমান কিয় চিঞৰি আছা তুমি শান্তিমতে মোক শুবও নিদিয়ে এতিয়া মোৰ মূৰটো ইমান বিষাব ধৰিছে মোৰ কুঞ্জনীটো তোমাৰ এই ছোৱালীজনীৰ ওপৰত চিঞৰা কাৰণে মোৰ কুঞ্জনীজনী ভালকে শুবই নোৱাৰিলে তেন্তে ঘৰত ইমান চিঞৰ বাখৰ হৈ থাকিলে কোনোবা শান্তিমতে শুব পাৰিব নেকি তুমি ঠিকেই কৈছা মাজনী ঠিকেই কৈছা এতিয়া যোৱা আইজনী যোৱা হাত মুখখন ধুই আহাগৈ ঐ তই দেখিছনে নাই ছোৱালীজনী টোপনিৰ পৰা উঠি যে মুখ ধুবলৈ গৈছে এতিয়া তাইৰ কাৰণে নাস্তা বনাবলৈ তোক ক'ব লাগিব নেকি যা উঠ আৰু তাইক পুৰি আৰু তৰকাৰী বনাই দেগৈ যা মা এতিয়াই কৈছো খা আইজনী খা ছি থু এইবোৰ কি বনাইছে মা কি হলো কুঞ্জনী এইবোৰ কি বনাইছে অকমানো টেষ্ট নাই কেনেকৈ খাম মই এইবোৰ চাওঁ দেচোন মই অলপ খাই চাওঁ ছি এইবোৰ কি বনাইছেনো তাই জানি বুজি তাই এনেকুৱাকে বনাইছে তেতিয়াহে তাইক বনাব নিদি কাম চুৰণি তাইক আজি মই মিঠু মা মোক মাতিছিলা এইবোৰ কাৰ মূৰটো বনাইছ কিন্তু মই দেখোন ভালকৈ বনাইছিলোঁ মা এতিয়া তই মোৰ লগত তৰ্ক কৰিব আহিছ এনেই মোৰ ছোৱালীজনী খাব পৰা নাই আৰু তই মোৰ লগত তৰ্ক কৰিব আহিছ আজি তই একো খাবলৈ নাপাওঁ এতিয়া যা আৰু এবাল্টিং কাপোৰ তিয়াই থৈ দিছে সেইখিনি ধুই দে পটাপট যা পৰা এতিয়াই গৈ আছোঁ মা গৈ আছোঁ এইজনীৰ আকৌ কি হ'ল এইজনীৰ কাৰণে শান্তিত মানে অলপ বহিব নোৱাৰি হে ভগৱান এইবোৰ কি কৰি ললি তই মই পৰি গলো মা কঁকালটো বহুত বিষাইছে মা মই উঠিব পৰা নাই মা কি হল আকৌ কি হল কি হ'ব আৰু হা তোমাৰ ছোৱালী পৰি গৈ কঁকালত দুখ পাই ল'লে এনেই তাই পঢ়িছে তাই দুখ পাইছে তাৰ ওপৰতে তুমি আৰু কথা শুনাই আছা যি কৰিছো ভালে কৰিছো চাই থাকা তোমাৰ জীয়ৰী মই যাওঁ ইয়াৰ পৰা ঠিক এইবোৰ মোৰ কথা ভালকে শুনি লোৱা এই ছোৱালীজনীক য'তে পাৰে তাতে এৰি থৈ আহা মই তাৰ এই অৱস্থাত কোনো পধ্যে ৰাখিব নোৱাৰো তুমি এইবোৰ কি কৰিছা তাই বেচাৰি ভালকৈ থিয় হ'ব পৰা নাই হয় নেকি তাইৰ প্ৰতি খুব মৰম জাগিছে হয়নে তেতিয়াহ'লে এটা কাম কৰা মোক আৰু মোৰ ছোৱালীক মোৰ মাৰ ঘৰলৈ থৈ আহাগৈ তোমাৰ সেই ছোৱালীজনীৰ লগত মই 1 মিনিটো থাকিব নোৱাৰো কঁকালটো ভাল থাকিলেও কথা নাছিল এটা দুটা কাম কৰিব পাৰিলে হয় এতিয়াতো সেইটোও কৰিব নোৱাৰিব এতিয়া খালি বহি বহি খাব আৰু খোৱা বস্তুবোৰ বৰবাদ কৰিব মই তাইক এতিয়া ক'ত এৰি থৈ আহোঁ ৰাস্তাত জংঘলত য'তে ইচ্ছা তাতে থৈ আহক এই ঘৰত তাই থাকিব নহ'লে মই থাকিম কৈ দিলোঁ মোৰ কাৰণে ঘৰটোত ইমান অশান্তি হৈ আছে আৰু দেউতাইও মোৰ কাৰণে কথা শুনিবলগীয়া হৈছে মই ইয়াৰ পৰা গুচি গ'লে সকলোবোৰ ঠিক হৈ যাব মই আজি ৰাতি এই ঘৰখনৰ পৰা বহুত দূৰলৈ গুচি যাম মোৰ লগত অকণমান পানী লৈ যাম নহ'লে ৰাস্তাত পিয়াহ লাগিব পাৰে তোমালোক সকলোৱে ভালকৈ থাকিবা মই যাওঁ এই ঘৰৰ পৰা মাজনীও মোক অকণমান পানী খুৱাবা নেকি খুব পিয়াহ লাগিছে মাজনী খুৰাজনৰ পিয়াহত চাগে ডিঙি চিঙি শুকাই গৈছে এইয়া লওক খুৰা আপুনি পানীখিনি খাই লওক তুমি তোমাৰ পানীখিনি এজন অচিনাকি মানুহক খাবলৈ দি দিলা আৰু মই কোন হয় কোন নহয় একো নুসুধিলাও তোমাৰ মুখখন ইমান মৰম লগা আৰু তুমি বহুত দয়ালুও হয় আৰে আপুনি কোন হয়
ভয় নকৰিবা, মই এই জংঘলৰ দেৱতা হয়। মই তোমাৰ মনৰ পৰীক্ষা লৈ আছিলোঁ। তোমাৰ কথা শুনি মোৰ ভাল লাগিছে, মই তোমাৰ কথাত প্ৰসন্ন হৈছোঁ। আৰু সেইকাৰণে মই তোমাক কিবা উপহাৰ দিব বিচাৰিছোঁ, যাতে তুমি গোটেই জীৱন সুখত কটাব পাৰা। এয়া লোৱা ঘোঁৰা গাড়ী, ই তোমাক ঘৰলৈ লৈ যাব। এই ঘোঁৰা গাড়ীখনক তোমাৰ বাহিৰে আৰু কোনো চুব নোৱাৰে। যদি কোনোবাই চুৱে তেন্তে সি বিপদত পৰিব। সদায় সুখত থাকা। মা, দেউতা, বাহিৰলৈ আহাচোন। সোনকালে আহা, চোৱাচোন মই কি আনিছো। মাজনী, তই ক'ত গুচি গৈছিলি? ইমান সোণ, ইমান উপহাৰ, তই ক'ৰ পৰা আনিলি? তই চুৰ কৰিলি নেকি হা? নহয় মা, মোক এইবোৰ জংঘলৰ দেৱতাই দিছে। বা, ইমান সোণৰ গহনা, ইমান উপহাৰ। চাওঁ দেচোন, মোক ল'বলৈ দে। নাই মা, এইবোৰ বস্তু মোৰ বাহিৰে আৰু কোনো চুব নোৱাৰে মা। হয় নেকি? আপুনি শুনি আছেনে? মোক কালিয়ে মোৰ ছোৱালীক লৈ গৈ জংঘলত এৰি থৈ আহিম। তেতিয়া মোৰ ছোৱালীয়েও বহুত সোণৰ গহনা আৰু উপহাৰ লৈ আহিব। আইজনীও, মোক অলপমান পানী দিবা নেকি? পিয়াহত মোৰ ডিঙি একদম শুকাই গৈছে, মই থাকিব পৰা নাই আইজনী। হয় নেকি? তুমি জংঘলৰ দেৱতা নেকি? মোক সোণৰ গহনা আৰু উপহাৰ দিলেহে মই পানী দিম। মই এজন বুঢ়া মানুহ আইজনী, মই তোমাক এইবোৰ ক'ৰ পৰা দিম? তোমাৰ তাত পানী দেখি ভাবিলোঁ অলপ তোমাৰ পৰা পানী খুজি খাওঁ। মোৰ ডিঙিটো একদম শুকাই গৈছে, মাজনী অকণমান পানী দি দিয়া মোক খাবলৈ। কিয় দিম মই তোমাক পানী? এই গৰমত মোৰতো পিয়া লাগিব ন? মোৰ পিয়া লাগিলে মই ক'ৰ পৰা পাম? যদি তুমি মোক অলপ পানী নিদিয়া খাবলৈ, তেন্তে মোৰ পিয়াহত ইয়াতে মৰি যাম। তুমি মৰিলে তাতে মোৰ কি হ'ল? যোৱা আকৌ এতিয়া, যোৱা। ছি ছি ছি, তোমাৰ মনটো ইমান কঠোৰ নে? তোমাৰ মনত অলপো দয়া ভাৱ নাই। মই তোমাক অভিশাপ দিছোঁ, তুমি পাথৰৰ হৈ যাবা। এতিয়া মই বহুত গহনা বনাম, হীৰাৰ হাৰ বনাম। গধূলি হৈয়ে গ'ল দেখোন, কিন্তু মোৰ আইজনী দেখোন এতিয়াও নাহিলে সোণ লৈ। ইয়া আহিলে চাগে, মোৰ মাজনী আহিলে চাগে সোণ লৈ। হে ভগৱান, এইবোৰ কি হৈ গ'ল? মোৰ সোণৰ দৰে ছোৱালীজনী পাথৰৰ হৈ গ'ল। এইবোৰ চব মোৰে পাপৰ ফল। মই মানুহক কেতিয়াও মানুহ বুলি ভবা নাছিলো, আৰু মোৰ ছোৱালীজনীকো কেতিয়াও নিশিকালো। সেইকাৰণে মই এইবোৰ শাস্তি পালো। মাজনী, মাজনী, মোৰ কাৰণে তোৰ এইবোৰ কি হৈ গ'ল? তই মোৰ কোলত আহাইজনী। মা, মা, তুমিও পাথৰ